প্রবেশ করতা শ্রীকৃষ্ণ শ্যামলা पीतवस्त्राधारा जगता पालको देवा दुष्टदानवा सिंधुरा मान एक ताल गोविंदा
কৃষ্ণয় বাসু দেবায় হরয়ে পরমা মনে নমো ঈশ্বরায় গোবিন্দায় गोविंदाय नमो नमः गोविंदाय नमो नमः गोविंदाय नमो नमः আমি বিলম্বিয়া ধরায় সৃষ্টি স্থিতি প্রলয়ের একমাত্র গড়াকে আমার ইচ্ছা মতে ব্রহ্মা রুদ্র আদি দেবতা সকলে নিজ নিজ কর্তব্য করিতে পারেন কিন্তু এই পৃথিবীর মানবে ধর্ম অধর্ম বিচার নকৰি মহাপাপতে লিপ্ত হৈছে তেওঁলোকে পাহৰি গৈছে যে তেওঁলোকৰ ওপৰতো এজন আছে ময়েই সত্য ময়েই ব্ৰহ্ম ময়েই সমস্ত জগতৰ আধাৰ ময়েই ভগৱান মোৰ ভক্তসকলে স্বীকাৰ কৰিছে ময়েই ওমকাৰ হরি সৃষ্টি স্থিতি প্রলয়ের তুমি
আজি তুমি আহিয়ে আমার দুঃখকে চলছিলা হে প্রভু যে দেখা হয়েছে তাকে হেকুয়া হয়েছে প্রভু ভুল হলে কিন্তু ক্ষমা বঞ্চনে অবশ্যই ক্ষমা করিব হে প্রভু পিছে যে করা হল সেয়া জানো উচিত হল নারদ ইয়াতো উচিত অনুচিতৰ প্ৰশ্ন নাই যি যিহকে বিচাৰে আমি তাকে দিব পাৰো সমুদ্র মন্থনৰ সময়ত অসুৰে যে অমৃত বিচৰা নাছিল সেই কথা বাৰু তুমি নিজে নিজে কেনেকৈ ভাবি ললা দেৱঋষি প্ৰভু যদি অমিতে বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি ভুল গ'ল কিয় নাজানো কিয় আপোনাৰ মোহিনী ৰূপ দেখি স্বয়ং দেৱতাই যদি ভুল যায় তেনেস্থলত অসুৰ বাৰু নাযাব কিয় প্ৰভু তাৰ অৰ্থ 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 অতি পৰিষ্কাৰ প্ৰভু হে প্ৰভু আপুনি সমুদ্ৰ মন্থনৰ সময়ত অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিবৰ বাবে মোহিনী ৰূপৰ পৰিৱৰ্তেতো আপুনি অন্য ৰূপতো ধাৰণ কৰিব পাৰিলেহেঁতেন এটা কথা স্বয়ং ভগৱানৰো নাৰীৰ মোহনীয় ৰূপৰ প্ৰতি বাসনা আছে এই কথা নহয় দেৱঋষি আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰো
সংঘৰ্ষৰ মাজেৰে নতুনৰ সৃষ্টি বাঞ্ছা কৰোঁ যদি দেৱতা আৰু অসুৰ উভয় পক্ষই অমিত প্ৰাণ কৰিলেহেঁতেন তেন্তে সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন কিন্তু এতিয়া অনন্ত কাললৈ সংঘৰ্ষ চলিয়ে থাকিব আৰু আমিও প্ৰভু নতুনৰ সৃষ্টি কৰিয়ে থাকিম নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নপৰে আপোনাৰ মোহিনী ৰূপে কিন্তু স্বয়ং অসুৰকে মোহিত কৰিব পাৰিলে দেৱতাক কিন্তু আকৌ আপুনি স্পৰ্শই কৰিব নোৱাৰিলে প্ৰভু নাৰায়ণ এই কথা সঁচা নহয় নাৰদ আমাৰ মোহিনী ৰূপ আমাৰ এই মায়া শক্তি ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগততে কাৰোৰে নাই দেৱাদিদেৱ মহাদেৱৰো নাই নে বাৰু সেই শক্তি প্ৰভু ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা সেইটো কথা তেন্তে সেয়ে কওক প্ৰভু আমি এতিয়া বিদায়হে মাগিলে নাৰায়ণ নাই নালাগে নাৰদ ঈশ্বৰৰ মাজত ৰং এখন লগাই তুমি ৰং চাব নালাগে হে প্ৰভু তোমাৰ কি যে অপাৰ কৰোণা প্ৰভু এ বিশ্ব ব্ৰহ্মাণ্ডৰ কোনেও নাপায় বুজি তোমাৰ করুণার মহিমা হে প্রভু পুনশ্চবার তোমার শরণতে প্রণিপাতে জনাই এবে যাও মই নিজের কর্তব্য হাও গ্রহ ঈশ্বরে পরা ব্রহ্ম শ্রীদানন্দা सर्वकजना कारणा सर्वकरणा कारणा सर्वकरणा एकातिशु माधवा ए प्राणर बांधव ভকতির অমিয় দিয়া এ বিপদে সম্পদে দয়ালু দয়া নেরিবা এ দয়ালু দয়া কৃষ্ণ যাও ময়ো যাওঁ নিজ কৰ্তব্যত সংগ্ৰহ
দেবতা তুমি প্রিয়তম পরম দেবতা তুমি প্রিয়তম পরম দেবতা তুমি প্রিয়তম পরম দেবতা লইলু পরাণ লইলু পরাণ কৃষ্ণ রাম 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 হরি রাম রাম